guys, good morning. আজি ৰাতিপুৱাৰ পৰা আমাৰ ইয়াত কাৰেণ্ট নাই, ফিল্টাৰত পানী নাই। কাৰেণ্টৰ বিলবিলাক ঠিকেই কাটিব পাৰে, কাৰেণ্টটো দিব নোৱাৰে সময়মতে। আৰু আমাৰ কাঠমিস্ত্ৰীসকল চাওক এয়া গৰি আছে, কাম বন নাই। আৰু এওঁলোক চাদাৰুৰ হয়, বিশ্বনাথ চাৰিআলি চাদাৰুৰ। বেচাৰাৰ গাই হেৰাই গ'ল, টেনশ্যনত পৰি আছে। কাৰোবাৰ কাম চাম থাকিলে যোগাযোগ কৰিব কৈছে। আৰু এইটো আমাৰ মালিকৰ ঘৰ, মানে এইটো নতুনকৈ বনাই আমাক ভাড়াত দিব। এইটো ঘৰত পানী উঠে কাৰণে। এইটো আমাৰ মালিকৰ ঘৰ। আমি যিটো ঘৰত থাকোঁ, এইটো গোটেই ঘৰটো উয়ে খাই দিছে। গতিকে আমি ইয়াৰ পৰা ওলাই যাব বিচাৰিছিলোঁ। মালিকে মানে নতুনকৈ ঘৰ এটা বনাই আছে, এয়া চাওক উয়ে মাটি উঠাই আছে। তো মালিকে নতুনকৈ ঘৰটো বনাইছে, তাত বোলে আমাক এটা ৰুম দিব। ভাড়াই ল'ব, ভাড়াতে থাকিম, উপায়তো নাই, নিজৰ ঘৰ নাই যেতিয়া। অঁ, আৰু আপোনালোকে ঘৰটো চাব। এয়া চব চিমেণ্ট হয়। এইটো এটা ৰুম। এইটো চিৰি হয়। আৰু এইটো এটা বেডৰুম হ'ব, ডাঙৰ বেডৰুম হ'ব। এইটো হ'ব মোৰ বাবুৰ ৰুম। আৰু এইটো দৰ্জা, এইটো অলপ ডিজাইন থকা দৰ্জা হ'ব। এই দাদাজনে বনাই আছে। এইটো হ'ব লেট্ৰিন বাথৰুম। এইটো লেট্ৰিন বাথৰুমৰ কাম চলি আছে। আৰু লগত এইটো হ'ব ডাইনিং ৰুম হ'ব। আৰু এইটো হ'ব কিচেন। এইটো হ'ব কিচেন। তোমাৰ বৌয়ে দেখব। মানুহজনৰ মনটো বেয়া, নতুন নতুন বিয়া পাতিছে, ঘৰত এৰি থৈ আহিছে। হে ভাই, মনটা খারাপ না? মনটা খারাপ। ফোন টোন করে না বউয়ে? কালকে রাতে ফোন করছে না? অন্যায় করে। এরকম করা লাগে না। 10,000 টাকা দিয়ে মোবাইল কিনে দিছে, বউয়ে ফোন করে না? আজকে সময় পায় নাই? বউয়ে কি কাম করে ঘরে? বইয়া থাকে, মোবাইল দেয়, তাও ফোন করে না, দেখছো? এটা কিন্তু অন্যায়। খালি ঘরে থেকে ভাত রানলে আর ভাত খালে হবো? তুমি এনে কি খাও, খবর লওয়া লাগে না? লয় না, দেখছো? হ্যাঁ, এইটো হেৰি ডাইনিং ৰুম। এইটো ডাইনিঙৰ মানে বাহিৰৰ খিৰিকী হ'ব। আৰু এইটো বাহিৰত যোৱা এটা দৰ্জা। এইটো বাহিৰত লেট্ৰিন বাথৰুম হ'ব। তো ইয়াৰ দৰ্জা, ইয়া চাওক, ঘৰৰ পৰা মুকলি এখন পথাৰ, ধুনীয়া এখন পথাৰ। এইখন আমাৰ ধুনীয়া মৰম লগা মধুৰিআমৰ গছ এজোপা। গছজোপা যদিও কটা পৰিব পাৰে, ইয়াত টেংকিটো হ'ব যিহেতু। গছটো কিন্তু বহুত লক্ষী গছ আছিল। বছৰেকত দুবাৰকৈ মধুৰিআম লাগে। আৰু ইমান পৰিমাণে লাগে মানে বহুত লাগে। মই গৰু ছাগলী পৰ্যন্ত মধুৰিআম খুৱাব লগা হৈ যায়, এনেকুৱা লাগে। আৰু এইখন এখন মুকলি পথাৰ, কি ধুনীয়া আমাৰ পথাৰখন। এইখন মই লগোৱা এজোপা গমাৰি গছ, প্ৰায় ডাঙৰ হৈছে। আৰু তো বন্ধুসকল, মোৰ ভিডিঅ'খিনিও ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব।